মানালীৰ গোলাপ জামুন 50 rupees full plate. প্লেটৰ দাম 50 টকা ইয়াতে চব বিৰাট দাম Hookah, hookah, hookah. Hookah. Mouth only. হাই নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডে 3 3 নম্বৰ দিনত আপোনাৰ মানালীৰ পৰা মানে ইয়াতে বহি আছোঁ আমাৰ এইখন আছিলে যিখন হোটেল আছিলোঁ তাৰে এইখিনি কি বুলি কয় পেণ্ট্ৰি বুলিও ক'ব পাৰে যি বুলি কয় মানে ভাল লাগে আৰু আপোনাৰ অলপ ষ্টাইলিছ এইখিনি হোটেলত কিন্তু আপোনালোকক এটা বস্তু দেখাওঁ মানে ফাইনেলি স্ন' কামিং এট মানালী টাউন মানে স্ন' আহি আছে মানে বৰষুণ দি আছে অলপ অলপকৈ ধৰক আধা ঘণ্টা 1 ঘণ্টামান পাছত মানে স্ন'ফল হ'ব ভালকৈ স্ন'ফল হ'ব তো ৰৈ আছোঁ ইয়াৰ পৰা নজৰ এটা চাওক মই ভিডিঅ'টো স্ন'ফল হ'লে আপোনাক ভালকৈ তো ৰাতিপুৱাৰ চাহ মানালীত কিবা এনেকৈ গিলাচত দিয়ে আৰু এনেকৈ দিয়ে এই চাহটোতো গমেই পায় অসমৰ চাহ নৰে খায়ো ইয়াৰ পৰা মানালী চাহ ইপিনে বৰষুণ দি আছে আমি ৰৈ আছোঁ এইখিনি আপোনাৰ হোটেলৰ প্লেচ আৰু ৰৈ আছোঁ চাহ খাবা হোটেল চেক আউট টেকআউট কৰিলোঁ আজি যাম মানে ৰাতি সেইকাৰণে আজি ৰাতি ঘূৰিম কিয় বা এইটো চাহ কেনে টেষ্ট চাং ৰ চেনি দিছে নে নাই চেনি দিছি আই লেমন টি দিওঁ লেমন টি কৰি আবে ৰাতিপুৱা বৰ্তমান আজি আমাৰ ৰাতি বাছ আছে চ' এই দিনটো এনেকৈ নাপালোঁ তাচ খেলবা ৰৈছোঁ চব এটা তাচ খেলি আছে যিমান খেলি আছে মানে এটা বেলেগ লাইফষ্টাইল মানালীৰ এটা বেলেগ লাইফষ্টাইল মানে একচুৱেলি এক্সপেঞ্চিভ মানে ধৰক ডুবাইৰ নিচিনা লাইফষ্টাইল পায় আৰু যোনে যি ইচ্ছা তাকে কৰি থাকোঁ আৰু এটা বস্তু মই আচৰিত খাইছোঁ ইয়াতে মানে ঘৰে ঘৰে মদৰ দোকান হে যোনে ইচ্ছা তুমি বিলাতী সুৰাৰ দোকান দিব পাৰে মানে ইলিগেলে না লিগেলে ক'ব নোৱাৰোঁ যোনে ইচ্ছা য'তে ইচ্ছা ত'তে মদৰ দোকান আচৰিত খাইছোঁ মই মল ৰোড আপোনাৰ গৈ আছোঁ এইটো হৈছে এইখন হৈছে আপোনাৰ অল্ড মানালী টাউন এইখিনি আগতে আছিলে আৰু পিছত চব আপোনাৰ ভিউ পূৰা আমেজ লাগিছে কিন্তু বৰ্তমানলৈকে স্ন'ফল হোৱা নাই স্ন'ফলটো হ'ব লাগিছিল কিয় বা হোৱা নাই ক'ব নোৱাৰোঁ মল ৰোডত বহুত মানুহ আহে মানালীত বহুত মানুহ আহে মল ৰোড মানে মানালীত আপোনাৰ টুৰিষ্টেদি ভৰ্তি হৈ থাকে ইমান লোকেল পাব্লিচিটি নাই চাগে মানালীত টুৰিষ্টেদি বহুত ভৰ্তি হৈ থাকে এতিয়া কিন্তু এটা বস্তু আচৰিত আপোনালোকক মই দেখাই আছোঁ আমাৰ বেডলাক আমাৰ মানে কি বেডলাক আমি স্ন'ফল এখিনি পোৱা বৰ্তমানলৈ হোৱা নাই আমি চাব নেকি পাহাৰৰ ওপৰত স্ন'ফল কেনেকুৱা বগা হৈ গৈছে আজি পাহাৰৰ ওপৰত স্ন'ফল চব ইয়াৰ পৰা বেছি দূৰো নহয় বগা হৈ গৈছে স্ন'ফল কিন্তু এইখিনিলৈকে হোৱা নাই কিয় বা নাজানো আচৰিত মই বৰ্তমান আছোঁ আপোনাৰ এইখিনি জেগা হৈছে ফেমাছ মল ৰোড এইখিনি আপোনাৰ কি ক'ম ৰাতি 12টা বজালৈ এনেকুৱা ফুল এতিয়া যেনেকুৱা ফুল মানুহ দেখিছে চাৰিওপাকে ৰাতি 12টা বজালৈকে এনেকুৱা ফুল মানুহ থাকে এইটো কি চাই লওঁ এইটো আপোনাৰ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ এইটো প্ৰতিমূৰ্তি সেইখন ইণ্ডিয়াৰ পতাকা এইপিনে বৰফ গিৰগিয়া হোৱাপে ইয়াতে বহুত মানে ধৰক মই কথাটো কৈ আছোঁ অফ কেমেৰাতে দেখাই আছোঁ আপোনালোকক এই মল ৰোডটোত আপোনাৰ মানে বহুত ধুনীয়া মানে আৰু একচুৱেলি বহুত কিবা কানি কৰিব পাৰি ধৰক ডাঙৰ বাৰৰ পৰা ডাঙৰ ডিস্ক'ৰ পৰা আৰম্ভ কৰি চব বস্তু এই মল ৰোডটোৰ ভিতৰত আছে অল এভৰিথিং এই মল ৰোডটোত আছে ইয়াতে চাওক এই দোকানবিলাক চাওক কি ধুনীয়া দোকান এই মল ৰোডটোত স্কাই মানালী এই চব নানান ধৰণৰ মানুহবিলাক ইমান ধুনীয়া মানে খোৱা বস্তু আছে মাহল মম'জ চব ধুনীয়া বনিছে এইটো মল ৰোড এইটো বিৰাট ফেমাছ মানে মানালীত আপোনালোকক পূৰা ডাইৰেক্ট দেখাইছোঁ আৰু চক এই ঘড়ীটো ভাল লাগছে ঘড়ীটো ডাঙৰ ঘড়ী মল ৰোডৰ ফুল্লি আপোনাৰ বিজনেছ কমাৰ্চিয়েল এৰিয়া মানালীত ভাবাই নাযায় ইমান ডাঙৰ এটা হিল ষ্টেচনৰ ওপৰত ইমান হিমালয় পৰ্বতৰ ওপৰত এনেকুৱা ধুনীয়া মাৰ্কেট থাকিব পাৰে আৰু ইমান চাফ চিকুণ মানালীখন মই এইটো বস্তু ভাল লাগে বহুত চাফ চিকুণ ইয়াতে দেখিছেনে বৰষুণ হৈছে এটা বতাও নাই এই চব পাছতে আপোনাৰ চাই থাকক কি মজা মানুহ ইয়াৰ পৰা চাওক এটা ভিউ মল ৰোডৰ ইয়াতে আপোনাৰ বস্তুবিলাক জুই চাই দাম যিটো বস্তু আপোনাৰ ধৰক আমাৰ অসম বা দিল্লী বা য'তে 10 টকা দাম এটা 30 টকা দাম এইটো জুই চাই দাম মানে মানালীত আপোনালোকৰ কিবিলাক মানালী হলিডে আপোনাৰ স্পেণ্ড কৰিব আহে মানুহবিলাকে
মানে সেইকেইদিন আৰু পইচা উৰৈ মানে ধৰক ধনী ধনী মানুহৰ কাৰণে মানালী বুলি কওঁ মই মানে আমাৰ নিচিনা মানুহৰ কাৰণে মানালী নহয় মোৰ পৰা কৈছোঁ মানে 8-10 হাজাৰ টকাত মানালী ঘূৰি একো লাভ নাই মানে বহুত বিলাসিতাৰ ঠাই মানালী মানে ইণ্ডিয়াৰ ভিতৰত মানে বিলাসিতাৰ ভিতৰত মানে আৰু এটা স্থানত মানালী থাকোঁ এইটো দুৰ্গা মাৰ এটা মন্দিৰ এইটো দুৰ্গা মাৰ মন্দিৰ জয় দুৰ্গা মা ভাল কাম বন হৈ থাকে বুলি ভাবিছোঁ আৰু আৰু খানা এইপিনে পাহাৰ এইপিনে মানুহ বৰ্তমানতো জানেই হিমাচল প্ৰদেশৰ আপোনাৰ CM কংগ্ৰেছৰ তেখেতৰ পোষ্টাৰ লাগে থৈ দিছে এইটো CMৰ পোষ্টাৰ এইটো CMৰ পোষ্টাৰ আজি স্ন'ফল হোৱাৰ কথা আছিল পূৰা ফুল দি আপোনাৰ হেৰিত স্ন'ফল দেখাইছে কিন্তু বৰ্তমান বৰষুণ আহি আছে বৰষুণ এলাহ অলপ মানে পাহাৰৰ ওপৰত বম স্ন'ফল হৈছে কিন্তু এতিয়া হোৱা নাই এই টাটু পাৰ্লাৰবিলাক বিৰাট ধুনীয়া ধুনীয়া আৰে টাটু পাৰ্লাৰবিলাক যে দেখিছে এই টাটু পাৰ্লাৰ বিৰাট ধুনীয়া ধুনীয়া টাটু পাৰ্লাৰ বঢ়িয়া টাটু পাৰ্লাৰ আছে ধুনীয়া ATM আছে কিন্তু যি ইচ্ছা তাকে আছে মল ৰোডত তাম্বোলা এতিয়া কিবা আছে নাজানো কিবা প্ৰাইজ আছে মানে আজি আপোনাৰ মানুহবিলাকৰ বাছ বুকিং ইমান ৰেট হৈছে বহুত বাঢ়ি গৈছে মানে পইচাবিলাক বহুত গৈছে এই চাওক মল ৰোডৰ ভিউ মোৰ ঘৰত যে কিবা তাম্বোলা কি জয় শিয়ালী মহাদেৱা তাম্বোলা কি বস্তু এইটো মানুহবিলাক বহি আছে আৰু চাওক পাঞ্জাবী চাইনিজ নাজাৰা মানালীৰ আপোনাৰ মল ৰোডৰ ধুনীয়া হোটেল ইয়াত কেনেকুৱা লাগছে আপোনালোকে ভিডিঅ'বিলাকত মৰম জনাব তাৰে আশা কৰিছোঁ বহুত কষ্ট কৰি বনাই আছোঁ ভিডিঅ'বিলাক বহুত ঠাণ্ডা আপোনাৰ আজিও এতিয়া বৰ্তমান -2-3 ডিগ্ৰী চেলচিয়াছ আছে ইয়াতে চৰি বেছি আছে -7 মান আছে কিয় স্ন'ফল হোৱা নাই গম পোৱা নাই চাই দেখা আছে মানুহবিলাক এনেকৈ আপোনাৰ চব মানুহবিলাকৰ মানে ইয়াৰে মানুহবিলাকৰ এটা কথা বিশ্বাস কৰিব দেখাত আপোনাৰ ড্ৰাইভাৰ এৰে মানুহবিলাক কিমান টকা আছে হিচাপ নাই এটা ট্ৰিপত মানে ধৰক আপোনাৰ 10 কিলোমিটাৰ নিব 8,000 টকা দিনটোত এটা মানুহৰ একজন ড্ৰাইভাৰৰ মিনিমাম 8-10 হাজাৰ টকা ইনকাম থাকে টুৰিষ্টৰ কাৰণে বিখ্যাত মই এখানে ৱাইন শ্বপ দেখলোঁ দিয়ক যিখন ৱাইন শ্বপ আপোনাৰ হেৰিয়ৰ আছে মানে লিগেল ৱাইন শ্বপ মেক্সিমাম এইটো মল ৰোড আপোনাৰ সেই হয় ন এইকাৰণে এইটো লিগেল ৱাইন শ্বপ চাগে বাকী আপোনাৰ যিমান দেখিছোঁ আপোনাৰ ইলিগেল টাইপ ৱাইন শ্বপ মানে ডাইৰেক্ট এনে দিব লাগে দি দিছে ৱাইন শ্বপখন মানে বাকী যিমান দেখিছোঁ তাতো পাৰ্লাৰ ধুনীয়া আছে কিন্তু এইবিলাক দেখিছেনে আপোনালোকে এইখন বাৰ এই মল ৰোডৰ এটা ভিউ আকৌ কিনিব পৰা অকতো নাই খাব পৰা অকতো নাই এনেকুৱা দিন হৈছে ৰাতি 11-12টালৈকে আপোনাৰ ইয়াতে বিৰাট ডাঙৰ পাঁচদিন বহুত ডাঙৰ একচুৱেলি দিল্লী মুম্বাই মানে যি নহওক অল ভাৰতৰ পৰা মানালী আহে মানালী এটা বহুত মাছ প্লেচ ন সেইকাৰণে বহুত ৰাতি 12টা লৈ আৰু আপোনাৰ বিশ্বাস কৰিব মানে হুক্কাৰ এনেকুৱা সেই চলে ইয়াতে হুক্কা বাৰ যি আছে হুক্কা আমাৰ মানে হুক্কাৰ মানে মল ৰোডৰ আপোনাৰ ফেমাছ পান মানে ये कितने का है भैया 20 एक दीजिए तो पान मीठा पान माना मीठा पान 20 टका मीठा चाहिए कि तम्बाकू? मीठा चाहिए मीठा 30 का तम्बाकू वाला 20 का तंबाकू वाला दीजिए तो नहीं मीठा चाहिए तंबाकू वाला एक का दीजिए नहीं ये 30 का तम्बाकू अब वाला 20 रुपया है मेरे पास भाई नहीं यार भैया तो रोक लीजिए भाई 20 টাকাত এক চিল্লা পান দিছি আছে 20 টাকা তারপরে 20 টাকার পানো খোৱাটো ভাল লাগছে ফাইনেলি মানে আমি মাঙালীৰ পৰা যাবলৈ ওলাইছোঁ অলপ বেয়া লাগিছে বৰষুণ দি আছে এইখিনি সময়ত আমি এতিয়া ওল্ড মানালীৰ পৰা গৈ আছোঁ ব্লগ কৰনা পিছে वाला ওল্ড মানালীৰ পৰা আপোনাৰ পুৰণা ভলভো বাস্তৱ গৈ আছোঁ তো এনেকৈয়ে আমি মনালী বাই দিলোঁ আৰু যদি কেতিয়াবা পইচা হয় জীৱনত সফল হোৱা আকৌ এবাৰ আহিবলৈ চেষ্টা কৰিম মনালী একদম ভালদৰে এক্সপ্ল'ৰ কৰিব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেতিয়ালৈকে